আৰু এইবোৰ আছে অইল পামো আছে সম্পূৰ্ণ আছে লাই শাক এটা মিঠাইৰ বৈয়ামত এনেকৈ লাই শাক খেতি কৰিব পাৰে এনেকৈ খেতি কৰিলে মানে মাটিডোখৰৰ কোনো প্ৰয়োজন নাই য'তে ত'তে খেতি কৰিব পাৰি গুড মৰ্ণিং প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যোৱাবাৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আমাৰ গাঁওখনৰ এজন ব্যতিক্ৰমী কৃষকৰ ওপৰত মই ব্লগ বনাম বুলি আজি মই এখেতৰ ঘৰলৈ গৈ আছোঁ এখেতে কি খেতি কৰিছে যোৱাবাৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ মাত্ৰ পিঁয়াজৰ খেতি মানে মিঠাইৰ বৈয়ামত চকলেটৰ বৈয়ামত এখেতে পিঁয়াজৰ খেতি কৰিছে আৰু এনেকৈ কি খেতি কৰিছে সকলো মই দেখুৱাবলৈ গৈ আছোঁ তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এতিয়া ৰাতিপুৱা 9টা বাজিছে স্কুলৰ সময় হ'ল সেই গতিকে মই মোৰ সেইজনীকে স্কুললৈ যাম ৰূপৰাণী হাই ক হাই আৰু এয়া হয় ডাঙৰজন হাই ক দেৱৰাজ এখেতেও স্কুললৈ ওলাইছে এখেতে অকলে যাব আৰু আমি দুজন যাম স্কুললৈ লগে লগে মই আপোনালোকক দেখুৱাম আমাৰ গাঁওখনৰ এজন ব্যতিক্ৰমী কৃষকে কি খেতি কৰিছে মই সকলো আজিৰ ভিডিঅ'ত মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব বন্ধুসকল মই আহিছোঁ এজন ব্যতিক্ৰমী কৃষকৰ ঘৰলৈ ব্যতিক্ৰমী এজন কৃষক মানে বহুত ধৰণৰ এখেতে নতুন চিন্তাধাৰাৰে খেতি কৰে আৰু সেই খেতিবোৰ মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ এখেতে কি খেতি কৰিছে মানে সকলোবোৰ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া চাওক মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাইছোঁ এইখন হ'ল মূলা খেতি কৰিছে আৰু এইবোৰ বা কি মানে ধুনীয়া চুনীয়া মানে সকলো আছে চাগে ধুনীয়া নহয় কি আলু হয় আলু এনেকৈ খেতি কৰিছে আৰু এনেকৈ পিঁয়াজটো এনেকৈ লাইনে কৰিছে চাওক এনেকৈ আৰু সিপিনে আছে লাই শাক আৰু লগতে এইবোৰ বা এইও লাই চাগে লাই ৰোৱা হৈছে আৰু এইটো হ'ল কালাই উঠোৱা হৈছে এনেকৈ মানে বহুত খেতি নানা ধৰণৰ খেতি কৰে আৰু ইয়াৰ বাহিৰে এখেতৰ যিটো চিন্তাধাৰাৰে এটা ব্যতিক্ৰমী চিন্তাৰে এখেতে নতুন টেকন'লজিৰে ইউজ কৰি এখেতে যিটো খেতি কৰিছে মই আপোনালোকক দেখুওৱা হৈছিলে মাত্ৰ পিঁয়াজৰ খেতি কিন্তু এতিয়া মই আপোনালোকক দেখুৱাব লৈছোঁ এখেতে আৰু অন্য কিবা এটা খেতি কৰিছে এতিয়া ধানৰ খেতি হয় এতিয়া মৰণা চলি আছে ধান মাৰাইছে চাগে মানে ধানৰ কাম সম্পূৰ্ণ হ'লে চাগে ধান খেতি কৰাৰ বাহিৰে বহুতো খেতি কৰে এয়া চাওক ৰৱাৰ সকলো আছে সম্পূৰ্ণ আৰু এইবোৰ আছে অইল পামো আছে সম্পূৰ্ণ আছে এয়া এখেতৰ দোকান আৰু এইজনে হ'ল এজন ব্যতিক্ৰমী খেতিয়ক এখেতে কেনেকৈ চিন্তা কৰিছে এখেতৰ মনত কেনেকৈ উদ্ভাৱন হৈছে সকলো এখেতে নিজৰ মুখেৰে নিজৰ বাচ্চাৰে আপোনালোকক জনাব মানে কেনেকৈ চিন্তা আহিলে মানে ক'ৰবাত দেখিছেনে না নতুনকৈ চিন্তাধাৰা কৰি আপুনি এনেকৈ কৰিছে কিছুমান জেগাত এনেকৈ অলপ দেখা পাওঁ কেতিয়াবা কিছুমান জেগাত সুধিলে কয় কি পিঁয়াজ আলু ৰুইছে নাই জেগা নাই কিছুমান এটা ভৈয়ামত যদি 30টা যদি পিঁয়াজ হয় তেতিয়াহ'লে ছিজনত খাব পৰাকৈ তাকে ৰাজ্যখনক ইয়াৰ পৰা শিকি যাওক নাইবা এই দেখি যাতে আগবাঢ়ি যায় তাকে মই চিন্তা কৰি এইবিলাক কাম কৰিছোঁ তাৰমানে ঠিক আছে বহুত ধন্যবাদ দিছোঁ কাৰণ এইটো হ'ল এটা নতুন পদক্ষেপ বুলি ক'ব লাগিব আমাৰ বৰ্তমান কিছুমানৰ এনেকুৱা আছে যে খেতি বাতি কৰিবলৈ মাটি জমিনৰ নাই গতিকে খেতি বাতি কৰিবলৈ মাটি জমিনৰ বহুত দৰকাৰ হয় গতিকে যিসকলৰ নাই সেইসকলে এনেকৈ মানে নতুন পদক্ষেপ গ্ৰহণ কৰি উপাৰ্জন কৰিব পাৰিব যদি এই চিন্তাধাৰাটো লয় এনেকৈ পদক্ষেপটো লয় এয়া হ'ল মানে আমাৰ নৱপ্ৰজন্মৰ বাবে কিছু এক উন্নতিৰ পদক্ষেপ বুলি মই এখেতক ধন্যবাদ কৰিছোঁ আপোনালোকক মই দেখুৱাইছোঁ এয়া চাওক এইটো পিঁয়াজৰ খেতি মই আপোনালোকক দেখুৱাইছোঁ আৰু এনেকৈ খেতি কৰিছে এয়া চাওক এয়া দোকানৰ কাষতে আছে এয়া লাই শাক এটা মিঠাইৰ বৈয়ামত এনেকৈ লাই শাক খেতি কৰিব পাৰে এনেকৈ খেতি কৰিলে মানে মাটিডোখৰৰ কোনো প্ৰয়োজন নাই য'তে ত'তে খেতি কৰিব পাৰিব আৰু মানে আমি বজাৰৰ পৰা কিনি খাবলগীয়াতকৈ যিহেতু আমাৰ যদি তেনেকুৱা ঘৰত মাটি বাৰী নাই খেতি কৰিবৰ বাবে তেতিয়াহ'লে আমি খেতি কৰিবৰ কাৰণে এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিলে সত্য সকলোৱে উপকৃত হ'ব আৰু এইটো যিটো খেতি কৰিছে সেই খেতিৰ কাৰণে কোনো প্ৰশিক্ষণৰ প্ৰয়োজন নাই এনেকৈ মানে কিছুমান নতুন কাম আছে বা চিন্তাধাৰা আছে সেইবোৰ প্ৰশিক্ষণৰ ধৰণে কিছুমানে অলপ মানে শিকাই লৈ গ'ল 3-4মান এহঁতৰ কাৰণে বহুত ধন্যবাদ দিছোঁ এনেকৈ আপোনালোকে কৰিব পাৰিব আৰু এনেকৈ খেতি কৰি নিজস্বভাৱে এয়া চাওক এহঁতৰ নিজস্ব দোকানতে এনেকৈ খেতি মানে শাক চব্জি বিক্ৰী কৰি আছে এইবোৰ শাক চব্জি একেবাৰে লোকেল
কোনো বাজাৰৰ নহয় সকলোৱে লগে সকলোবোৰ মই দেখুৱাব পৰা নাই আপোনালোকক কাৰণ ভিডিঅ'টো দীঘল হৈ যাব চ' গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব আপোনালোকে এই নতুন পদক্ষেপ ল'ব পাৰিব ল'লে আপোনালোকৰ উপকৃত হ'ব চ' আজিৰ ভিডিঅ'টো মানে ধন্যবাদ